लोकसभा बिसायख'थिया खाथिनिफ्राय खाथि सफैबाय। बे समावनो बिजेपि हान्जानि गेदेर खहा नुनो मोन्दों। मानोना खुंथाय गोहोआव थानाय बिजेपि हान्जानि क'क्राझार जिल्ला बिजेपि हान्जानि बारग' आफादगिरि राजकुमार ब्रह्मजों लोगोसे गुबुन साबा सोद्रोमाया दिनै बिपिएफ हान्जायाव जयेन जायो। मख'नो गोनांदि आथिखाल बिटिसिखौ इउपिपिएल, बिजेपि आरो जिएसपि हान्जाया जथायै सोरखार सालायगासिनो दं। बेबादि समावनो खुंथाय गोहोआव थानाय हान्जानि जिल्लानि सासे गोजौ दैदेनगिरिया बेरेखा हान्जायाव हाबनाया नोजोरबोथाव जादों। बे बिथिंखौ नोजोर होयोब्ला बिपिएफ हान्जाखौ सानफा एफा गोहोगोरा जाबोनाय नुनो मोनो। क'क्राझार जिल्ला बिजेपि हान्जानि बारग' आफादगिरि राजकुमार ब्रह्मजों लोगोसे बिपिएफ हान्जायाव दिनै जयेन जानायफोरनि मुङा फारियै बिप्लब देबनाथ, बिजय कुमार शाह, सपन मारान्डी, मनरन्जन बर्मन आरो गुबुन सासेया क'क्राझार जिल्ला कंग्रेस हान्जानि सोद्रोमा चन्दन तरफदार होनना मिथिहोयो। गुबुन फारसेथिं बे जयनिं हाबाफारिनि उनाव बिटिसिनि बारग' गाहाय खुंगिरि अदेबानि बिपिएफ हान्जानि गाहाय हाग्रामा महिलारिया खौरांगिरि मेलनि गेजेरजों ओरैबायदि फोरमायो। আজি আমাৰ বিপিএফ দলত বিজেপিৰে 4জন আৰু 6জনৰ বিজেপিৰে কংগ্ৰেছ এজনৰ আছে। টোটেল 6জন সোমালে আমাৰ পাৰ্টিত। তো আমি বিপিএফ দলৰ হৈ পেলাই মই ইহঁতক আমি আদৰিছোঁ আৰু পৰ্টফলিঅ'টো আমি অহা 30 তাৰিখত ইহঁতৰ কাৰণে কি পৰ্টফলিঅ' দিয়া হ'ব এইটো আমি 30 তাৰিখ নৱেম্বৰত যিহেতু আমাৰ CWC হ'ব তাতে আমি ঠিক কৰিম। ৰাজকুমাৰ হওক বা আমাৰ তাৰকদাৰ হওক বা আমাৰ দেৱনাথে হওক ইহঁতক আমি ভাল পজিশ্যন দি পেলাই আমি কাম কৰিবলৈ সুবিধা দিম। মুঠতে বিজেপি আৰু ইউপিপিএল এই দুটা দলৰ বহুত নেতা কৰ্মীসকলে আমাৰ লগত আজিলৈকেও মানে কণ্টেক্ট কৰি আছে। বহুত আৰু আহিব আমাৰ দলত সোমাবলৈ যোগাযোগ হৈ আছে। মুঠতে এনেকুৱা হৈছে আমাৰ বিপিএফ দলত সোমাবৰ কাৰণে ইউপিপিএল আৰু বিজেপি কম্পিটিশ্যন মাৰাৰ নিচিনা হৈ আছে। কোনে কিমান যাব পাৰে বিপিএফ দলত। তো তাতে বুজিবলৈ বাকী নাই। অহা যিটো 26ৰ যিটো নিৰ্বাচন হ'ব MP নিৰ্বাচন, ইয়াত আমাৰ বিপিএফ দলৰ জয়ী হোৱাটো 100% খাটাং হৈ গ'ল। যেন হওক আমি আশাবাদী সকলো জাতি জনগোষ্ঠীৰ পৰা আমি নিশ্চয় সহায় পাম। আৰু আজিৰ যিটো হাৱা মুঠতে বিপিএফ দলৰ যিটো মানে স্থিতি এইটো খুব আগতকৈ ভাল হৈ আহি আছে। মুঠতে আমি আশাবাদী এইখিনি কথা। আমাৰ আজিলৈকে দুটা সমষ্টিত খেলিম বুলি ডিচিশ্যনটো আছে। এইটো সলনি হোৱা নাই। অহা 30 নৱেম্বৰতো আকৌ আমি আলোচনা কৰিম। মুঠতে দুটা সমষ্টিত MP খেলাটো আমাৰ মানে সলনি হোৱা নাই, আমি খেলিম। নাই বিজেপিয়ে এনে মিডিয়া চেডিয়াত আমি শুনিছোঁ, আমি দেখিবলৈ পাইছোঁ। কিন্তু বিজেপিয়ে অফিচিয়েলি আমাৰ দলৰ লগত কোনো যোগাযোগ কৰা নাই বা কোনো কংগ্ৰেছো কৰা নাই, কোনো UDFও কৰা নাই, কোনো বিজেপিও কৰা নাই, কোনো AGPও কৰা নাই। কোনো দলে আমাৰ বিপিএফ দলৰ লগত এনেকুৱা যোগাযোগ কৰা নাই। আৰু আমাৰ দলত অলৰেডি ডিচিশ্যন লোৱা আছে যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাইহে আমি ইলেকশ্যন খেলিব, MP ইলেকশ্যনটো। দেৱনাথ এই কিবা চিৰাঙৰ চবে চিনি পায়, পপুলাৰ আছে, খুব ভাল। থেংক ইউ। ইয়াৰ পিছত আছে আমাৰ সপন মাৰাণ্ডী। আহক, আপুনিতো বিৰাট ডাঙৰ সেক্ৰেটাৰী চিৰাঙৰ। ইয়াৰ পিছত আছে বিজয় কৃষ্ণ সাহা। চিৰাঙৰে না? হয়, চিৰাঙ।
ইয়াৰ পিছত আছে লাষ্টত মনোৰঞ্জন ব্ৰহ্ম বৰ্মন মানে তো সেইখিনিয়ে